সোণৰ বিশুদ্ধতা আমি তাৰ কেৰেটৰ মানৰ পৰা জানিব পাৰোঁ, কিন্তু কিমান কেৰেট সোণত কিমান পিয়ৰ সোণ আছে তাকনো আমি কেনেদৰে জানিম তাকে জানো আহক। সকলোতকৈ আগতে আহে 24 কেৰেট সোণ, য'ত প্ৰায় 99.9%লৈকে পিয়ৰ সোণ থাকে। ইয়াতকৈ পিয়ৰ সোণ নাথাকে, কিন্তু ই অতি কোমল থকা বাবে ইয়াৰ পৰা জুৱেলাৰী বা অলংকাৰ বনাব নোৱাৰে। তাৰ পাছত আহে 22 কেৰেট গ'ল্ড, য'ত 91.6% পিয়ৰ সোণ থাকে আৰু বাকী থকা শতাংশত তাম আৰু জিংকৰ দৰে ধাতু মিক্স হৈ থাকে। ই অলপ কঠিন হোৱা বাবে ইয়াৰ পৰা জুৱেলাৰী বনোৱাটো সহজ হৈ পৰে। তাৰ পাছত আহে 18 কেৰেট গ'ল্ড। ইয়াত কেৱল 75%হে পিয়ৰ সোণ থাকে আৰু বাকী থকা 25% নিকেল, তাম আৰু জিংকৰ দৰে ধাতু মিক্স হৈ থাকে। তাৰ মানে আমি এইটো বুজিব পাৰোঁ, যিদৰে কেৰেটৰ মান কমি গৈ থাকিব, সোণৰ বিশুদ্ধতাও লাহে লাহে কমি গৈ থাকিব আৰু তাৰ লগতে সোণৰ উজ্জ্বলতাও কমি গৈ থাকিব। ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল তলৰ কমেণ্ট বক্সত নিশ্চয়কৈ জনাব আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাবে চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।